নক 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 আকৌ আহি গ'লোঁ এটি নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একাপ চাহৰে আৰু আপোনালোকেও চাওকচোন বাৰু ফ্ৰেণ্ডছ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল মোৰো বাৰু ভালেই মোৰ ইউটিউব চেনেলটিৰ লগতে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ মোৰ ভিডিঅ'টি চাই ভাল পাব ক'ৰ পৰা আৰম্ভ কৰিছোঁ দেখিছেনে আজি মোৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মোৰ ঘৰ মানে মোৰ মাৰ ঘৰ মোৰ প্ৰথম ঘৰখন মই তাৰ পৰা আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ একাপ চাহে দি বতৰটো যিহেতু ঠাণ্ডা আৰু এতিয়া 11:30 বাজি গ'লে 11:30 মানে 11:45 হ'ল একাপ চাহে দি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক তেতিয়াহ'লে কিন্তু কি দিওঁ ভাবিলোঁ সকলোৰে প্ৰিয় চাহৰ এটা ৰেচিপি দিওঁ ৰেচিপি মানে কি আৰু চবেই জানি তেওঁ মই ভাবিলোঁ এইটোকে দিওঁ আৰু অলপ গাখীৰ ঢালি দিলোঁ গাখীৰতে বনাম চাহটোৰ কালাৰ চাওক ৰাতিপুৱাৰ চাহকাপ খাই লওঁ এনেকুৱা চাহ একাপ পালে আৰু এইটো বতৰ একোৱেই নালাগে ঠাণ্ডা গৰম বুলি কথা নাই মোৰ চাহ সদায়েই প্ৰিয় চাহকাপ নহ'লে মোৰ দিনটোৱেই মানে আৰম্ভ নহয় খাই লওঁ তেতিয়াহ'লে মাজতে মই এটা কথা ক'বলৈ ওলাইছোঁ মোৰ এগৰাকী ফ্ৰেণ্ড আছে ঘৰ তেজপুৰ মিলনপুৰত হয় তেওঁ ঘৰৰ পৰাই এটা কেকৰ বিজনেছ কৰে আৰু কাৰোবাক লাগিলে তেনেকৈ ডেলিভাৰীও দিয়ে আৰু যদি কাৰোবাক লাগে আপোনালোকৰ আমাৰ ওচৰে পাজৰে যাকেই লাগে তেওঁক কণ্টেক্ট কৰিব পাৰে তেওঁ কেকটো খুবেই টেষ্টি হয় মই নিজে খাই চাইছোঁ আৰু ভালকৈ বনাই যি ডিজাইন কৰে তেনেকৈয়ে কৰি দিয়ে আপোনালোকে যদি কাৰোবাক লাগে তেনেকৈ তেওঁক কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰ দি দিম বাৰু ইয়াতে তেওঁ চেণ্টাৰটোৰ নাম হ'ল লমস্যা কেক জ'ন তেওঁ ট্ৰেইনিংটো ঘৰতেই দিয়ে আপোনালোকে যদি কাৰোবাক লাগে তেওঁক কণ্টেক্ট কৰিব পাৰে যদি আমাৰ লোকেল মানুহে এনেকৈ বিজনেছ কৰে তেওঁলোকক আগবঢ়াই আমি যদি পাৰোঁ আমি আগবঢ়াই নিব পাৰোঁ আৰু তেনেকৈ সহায় কৰি বেলেগকৈ আগবঢ়াই নিব নালাগে তেওঁক যদি আমাক লাগতিয়াল বস্তুটো তেওঁ যদি দিব পাৰে আমি তেওঁক অৰ্ডাৰটো দিব পাৰোঁ আৰু তেওঁ ডেলিভাৰীও দিয়ে সেইবাবে কৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে তেওঁক দিব পাৰে আপোনালোকৰ অৰ্ডাৰটো তেনেকৈ ওচৰৰ পাজৰৰ যদি কোনোবাই লমস্যা কেক জ'নত ট্ৰেইনিং লৈ পেলাই স্বাৱলম্বী হ'ব বিচাৰে আপোনালোকে সেই সুযোগ ল'ব পাৰে আৰু তাত কণ্টেক্ট কৰিবৰ কাৰণে নাম্বাৰটো হ'ল 8876469513 আপোনালোকে এনেকৈ কণ্টেক্ট কৰি ল'ব পাৰে মিলনপুৰৰ পৰা তেজপুৰ আই হস্পিটেলৰ ওচৰলৈকে তেওঁলোকে ডেলিভাৰী দিয়ে আপোনালোকে তেনেকৈ কণ্টেক্ট কৰি ল'ব পাৰে আৰু মিনি কেকবোৰ 250-200ত পাই যাব আপোনালোকে এইজনী মোৰ মৰমৰ ভতিজী তাইৰ লগত থাকিলে সময়খিনি কেনেকৈ পাৰ হৈ যায় গমেই নাপায় আৰু তাই ইমানেই মৰম লগাব পাৰে মানুহক মানে কি ক'ম আৰু খাইছিলে ভাবিলোঁ এনেই খোৱা হোৱা নাছিলে অলপমান এনেই খাই পেলাই থৈ দিয়া আছিলে খাই পেলাই জোঠা নহয় আৰু ভাবিলোঁ কিবা এটা কৰি পেলাওঁ আহকচোন এতিয়া কৰোঁ কি কৰোঁ চাওঁ তাৰ বাবে নৰসিংহ পাতকেইটামান লৈ আহিছোঁ কেইটামান ধুই ল'ম ভালকৈ মিক্সিতে দি গোটেইখিনি এনেকৈ পিচি ল'ম আৰু তাতে এতিয়া অলপ পিঁয়াজ দিম আৰু আদা নহৰু তেলা দিম এনেকৈ মানে 1 চামুচমান আদা নহৰু তেলা দি দিম অকণমান হালধি দিম সোৱাদ অনুসৰি নিমখ দিম হালধি গোটেইখিনি সানি ল'ম কেৰাহীত তেলটো গৰম হৈ গ'ল অকণমান দি পেলাই চাই তেলটো গৰম হৈছে নাই তেতিয়া হেৰি ভালকৈ বিলাহী কাটি দিব পাৰে আলু চুচি পেলাই দিব পাৰে বা বেলেগ বেলেগ ভেজিটেবলছবোৰ এনেকৈ দি পেলাই বনাই খাব পাৰে খুবেই ভাল লাগে খাবলৈ বেচনতকৈ মানে এনেকৈ যিটো প্ৰসাদ বা এনেকুৱা হেৰি হয় পিচি পেলাই যেতিয়া খাই বহুত টেষ্টি লাগে খাবলৈ খালে চ'দাও অকণ দিব পাৰে মই চ'দা দিয়া নাই আপোনালোকে যদি ব্যৱহাৰ কৰে কৰিব পাৰে এয়া হৈ গৈছে এতিয়া মই নমাই দিম যদি বেছি হাঁহি নিদিব তেতিয়া ভিতৰৰ বস্তুটো মিক্সি দিব নহ'লে
চচৰ লগত দিম আপোনালোকে চাটনি আৰু বা যিহৰ লগত খাই খাব পাৰে এনেকৈ ৰেডি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ